নমস্কাৰ। আজি আমি জানিম গহপুৰ বৰঙাবাৰীত জন্মগ্ৰহণ কৰা ভাৰতৰ মুক্তিযোদ্ধা ভাৰতীয় স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ বিষয়ে। অসমৰ অবিভক্ত দৰং জিলাৰ গহপুৰৰ ওচৰৰ বৰঙাবাৰী গাঁৱত 1924 চনৰ 22 ডিচেম্বৰত কৃষ্ণকান্ত বৰুৱা আৰু কৰ্ণেশ্বৰী বৰুৱাৰ কন্যা হিচাপে কনকলতা বৰুৱাৰ জন্ম হৈছিল। কনকলতা বৰুৱা ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগৰণুৱা স্বেচ্ছাসেৱিকা আছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত মিত্ৰ বাহিনীত যোগ দি 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই প্ৰত্যেক থানাত গহপুৰ, বিহালী, চতিয়া আৰু ঢেকিয়াজুলিত উত্তোলিত হৈ থকা ব্ৰিটিছ পতাকা নমাই তাৰ ঠাইত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল। তাৰ বাবে মিত্ৰ বাহিনী তৈয়াৰ কৰা হৈছিল। গহপুৰত গোলোকচন্দ্ৰ পূজাৰী আৰু জোনাৰাম ভূঞাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী চলি থাকোঁতেই গহপুৰৰ পশ্চিম ফালৰ পৰা থানা অভিমুখে অহা মিত্ৰ বাহিনীৰ সন্মুখত থকা মূল স্বেচ্ছাসেৱিকাগৰাকী আছিল কনকলতা বৰুৱা। থানাৰ দুৱাৰৰ সন্মুখত ৰৈ থানালৈ সোমাবলৈ চেষ্টা কৰাৰ সময়ত অন্যান্য স্বাধীনতা সংগ্ৰামীৰ লগতে পুলিচৰ লগত কনকলতা বৰুৱাৰো টনা আজোৰা লাগে। এনে সময়তে কনকলতাই নিজৰ দাবী সাব্যস্ত কৰিবলৈ চেষ্টা কৰি থাকোঁতে চিপাহী বগাই কছাৰীয়ে কনকলতাৰ বুকুলৈ লক্ষ্য কৰি গুলী এৰে। ফলত কনকলতা বৰুৱা মাটিত বাগৰি পৰি থানাৰ সন্মুখতে শ্বহীদ হয়। উল্লেখ্য যে কনকলতা বাগৰি পৰাৰ পিছতে মুকুন্দ কাকতিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন তুলি ল'বলৈ চেষ্টা কৰোঁতে পুলিচৰ গুলীত তেওঁ একে স্থানতে শ্বহীদ হয়। কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি শ্বহীদ হোৱা স্থানতে বৰ্তমান গহপুৰ নগৰৰ মাজমজিয়াত গহপুৰ আৰক্ষী থানাৰ সন্মুখৰ বৰপুখুৰী পাৰত তেওঁলোকৰ স্মৃতিত ব্ৰঞ্জেৰে নিৰ্মিত মূৰ্তিযুগল প্ৰতিষ্ঠিত হৈ আছে। অসমীয়া আৰু ভাৰতীয় নাৰীসকলে পৰৱৰ্তী সময়ত এই মহান বলিদানক অনুপ্ৰেৰণা হিচাপে লৈ ভাৰতীয় স্বাধীনতা আন্দোলনত যোগদান কৰে। 1997 চনত আৰম্ভ হোৱা ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ IGCS কনকলতা বৰুৱাৰ নামৰ প্ৰথমখন পহৰাদাৰী জাহাজ বৰুৱা নামেৰে ৰখা হৈছে। 2011 চনত গৌৰীপুৰত তেওঁৰ এটা জীৱন্ত আকাৰৰ মূৰ্তি উন্মোচন কৰা হয়। লগতে 1990 চনত কনকলতাৰ জীৱন ভিত্তিক অসমীয়া চলচ্চিত্ৰ কনকলতা মুক্তি পায়। কুন্তলা ডেকাই পৰিচালনা কৰা এই ছবিখনৰ নাম ভূমিকাত অভিনয় কৰিছিল ৰুমি গোস্বামীয়ে। পৰিচালক চন্দ্ৰমোদই এপাহ ফুলিল এপাহ সৰিল শীৰ্ষক ছবিত কনকলতা বৰুৱাৰ কাহিনীক চিত্ৰিত কৰা হৈছিল। এই ছবিখনৰ পূৰব কি আৱাজ নামেৰে হিন্দী সংস্কৰণ এটাও নিৰ্মাণ কৰা হৈছিল। ধন্যবাদ।